हेलो गाइज वेलकम बैक टू माय चैनल। आज मैं आको आपलोगों ओसर एटा नतुन रेसिपि লৈ আহিছো। आज मैं मोमो रेसिपि आपलोगों ओसर शेयर কৰিবলৈ আহিছো। আপোনালোকে হয়তো বহুত ধৰণৰ মোমো খাইছে। মই আগতে বহুত ধৰণৰ মোমো বনাইছো, মেগি মোমো, ভেজ মোমো, চিকেন মোমো, বাট ফাৰ্ষ্ট টাইম মই আজি সয়াবিন মোমো रेसिपि কৰিম ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। ফাৰ্ষ্ট টাইম যেহেতু কৰিছো কেনেকুৱা হ'ব নাজানো, যেনেকুৱা হয় মই আপোনালোকৰ ওচৰত খাই দেখুৱাম। আহক চাওঁ মই কেনেকৈ মোমো रेसिपि তৈয়াৰ কৰোঁ। আহক চাওঁ আমি কেনেকৈ মোমো रेसिपि কৰোঁ। মোমো বনাবৰ কাৰণে মই ইয়াত লৈছোঁ 2 কাপ ময়দা। এতিয়া ইয়াত প্ৰয়োজন অনুসাৰি নিমখ দি লওঁ। ভালদৰে মিক্স কৰি লওঁ। এতিয়া মই ইয়াত পানী দি দিম। পানী সম্পূৰ্ণ দি নিদু, অলপ অলপকৈ দিম আৰু ভালদৰে আমি মিক্স কৰি লওঁ। মই এনেদৰে ভালদৰে মিক্স কৰি লওঁ ময়দাখিনি। আমাৰ ময়দাটো মিক্স কৰা হৈ গ'ল। ইয়াত এতিয়া আমি অলপ ময়দাটো সনা হৈ গ'ল। এতিয়া আমি ইয়াত অলপ ৰিফাইন তেল দি দিম। ৰিফাইন তেল দিয়া হৈ গ'ল। এতিয়া আমি 10 মিনিট সময় ইয়াক ঢাকি থৈ দিম। আমি ইয়াত এটা পিয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। ইয়াত লৈছোঁ আদা পেষ্ট কৰি লৈছোঁ, এইটো নহৰু পেষ্ট, আৰু ইয়াত গুটি জালুক, কোলা জালুক সেইটো পেষ্ট কৰি লৈছোঁ, আৰু ইয়াত অলপ মান ধনিয়া মই এনেকৈ কাটি লৈছোঁ। আমি সয়াবিনখিনি মিক্সিত দি দিম। এয়া দেখিছেনে, আমি সয়াবিনখিনি পুৰা মিক্স কৰা নাই, অলপ মিক্স কৰিছোঁ। আপোনালোকে সয়াবিনখিনি মিক্স কৰোঁতে পানী নিদিব। মই ইয়াত পানী দিয়া নাই, দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। 10 মিনিট টাইম হৈ গ'ল। এয়া দেখিছে ময়দাখিনি পুৰা সফ্ট হৈ গৈছেগৈ। ময়দাখিনি এনেকৈ ঢাকিবলৈ দিম। আগতে আমি পিঁয়াজখিনি কেৰাহীত ভাজি লওঁ। কেৰাহীত তেলটো দি দিছোঁ। তেলখিনি গৰম হ'ল, আমি এতিয়া পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজখিনি আমি বেছিকৈ নাভাজোঁ, ৰঙা নকৰোঁ, যিহেতু ম'ম' চাইনিজ ৰেচিপি অলপ কেঁচা কেঁচা থাকিলেহে আমাৰ ম'ম'টো খাই ভাল লাগিব। আদা পেষ্টখিনি আৰু নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া গুটি জালুকৰ গুড়াখিনি দি দিছোঁ। এতিয়া আমি সয়াবিনখিনি দি দিওঁ। ইয়াত এতিয়া চয়া চচ আছে দি দিছোঁ। নিমখ অলপ দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি লওঁ। শেষত ধনিয়া পাতখিনি দি নমাই লওঁ। এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি এইখন ঠাণ্ডা কৰি লওঁ। ময়দাটো মই এনেদৰে বেলি ল'লোঁ। এতিয়া ইয়াত 1 চামুচ ষ্টাফিং দি দিছোঁ। এনেদৰে মই বাকীকেইটা ম'ম' ৰেডি কৰি ল'ম। আপোনালোকৰ ওচৰত যদি ম'ম' মেকাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ফুটা ফুটা বস্তু ইউজ কৰিব পাৰে। মোৰ ম'ম'খিনি অলৰেডি ভৰোৱা হৈ গ'ল। পানী বইলৰ কাৰণে বহালোঁ। মই এতিয়া ইয়াত ম'ম'খিনি দি দিম আৰু 10 মিনিট সময়ৰ কাৰণে ঢাকি দিম। 10 মিনিটৰ পাছত আহি আমি চেক কৰিম। আমি ম'ম'খিনি নমাই লওঁ। 10 মিনিট হৈ গ'ল। এতিয়া আমি খুলি চাওঁ। দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে ম'ম'খিনি। ফাইনেলি আমাৰ ম'ম'খিনি হৈ গ'ল। এতিয়া মই আপোনাক খাই দেখুৱাম।
বহুত টেষ্ট হৈছে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব বহুত ইজি হয় আৰু হেল্থৰ কাৰণে বহুত হেল্ডি হয় সয়াবিনত বহুত পৰিমাণে প্ৰটিন থাকে আপোনালোকে ট্ৰাই কৰি চাব ঘৰত এবাৰ আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট সেকশনত জনাব আৰু লাইক কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং